সকলোকে স্বাগতম জনাইছো এনে বেষ্টাডি সাইট চেনেলটোলৈ অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। আগন্তুক আসাম পুলিচৰ যিটো ৰিটাৰ্ণ এক্সাম হ'বলৈ গৈ আছে, এবি ইউবি এপিআৰও আৰু এছআই এই এক্সাম হ'বলৈ গৈ আছে, লগতে অন্যান্য যিবিলাক আহিবলগীয়া এক্সাম আছে তাৰ সহায় হোৱাকৈ এটা জেনেৰেল নলেজৰ সিৰিজ চলাই থকা হৈছে আৰু ইয়াৰে আজি তৃতীয় নম্বৰ ভিডিঅ' হ'ব, থাৰ্ড নম্বৰ। যদি কোনোবাই পোনপ্ৰথমৰ বাবে এই চেনেলটো আজি চাই আছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিবলৈ। তো আহকচোন আজি আৰম্ভ কৰোঁ প্ৰথমটো কুৱেশ্যনৰ সৈতে। প্ৰতি বছৰে ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয়? 11 আগষ্ট, 12 আগষ্ট, 10 আগষ্ট নে 13 আগষ্ট? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 12 আগষ্ট। এই ৰাষ্ট্ৰীয় দিৱস হওক বা এইবিলাক ডেটবিলাক ৰাষ্ট্ৰীয় দিৱস আৰু অন্যান্য যিবিলাক দিৱস আছে আমাৰ এইবিলাক ভেৰি ইম্পৰ্টেণ্ট। এইবিলাক আপোনালোকে চাব প্ৰত্যেকটো কোনটো ডেটত কি হয়। 10 আগষ্টত কি হ'ব পাৰে এনেকুৱা ধৰণৰ। 14 ডিচেম্বৰ আছে, 2 ডিচেম্বৰ আমাৰ আছে, এনেকুৱা ইম্পৰ্টেণ্ট চুকাফা দিৱস অসমৰ ৰিলেটেড, তাৰপিছত আৰু ইণ্টাৰনেশ্যনেল আছে, এনেকুৱা যিবিলাক আছে সেইবিলাক এটা লিষ্ট বনাই আপোনালোকে চাব সেইবিলাক, আৰু মই যিমান পাৰোঁ আপোনালোকক শ্বেয়াৰ কৰিম এনেকুৱা এইবোৰ দিবৰ কাৰণে। তো ইয়াৰে প্ৰথমটো কুৱেশ্যনৰ উত্তৰ 12 আগষ্ট মনত ৰাখিব। নেক্সট কুৱেশ্যন, অমৃতসৰৰ স্বৰ্ণ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? হৰগোবিন্দ, টেগ বাহাদুৰ, গুৰু ৰামদাস নে গুৰু অৰ্জুন দেৱ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৰু ৰামদাস। টেগ বাহাদুৰে আমাৰ অসমৰ এটা কৰিছিলে, ধুবুৰীত আছে মন্দিৰ এটা, কিন্তু নামটো চাই ল'ব আপোনালোকে, ঠিক আছে। নেক্সট কুৱেশ্যন, কোন দেশত গ্ৰেট বেৰিয়াৰ ৰিফ অৱস্থিত? এইবিলাক ইণ্টাৰনেশ্যনেল জিঅ'গ্ৰাফি, এইবিলাক ভেৰি ইম্পৰ্টেণ্ট আহি থাকে যে কোন দেশত গ্ৰেট বেৰিয়াৰ ৰিফ অৱস্থিত? অষ্ট্ৰেলিয়া, কানাডা, ডেনমাৰ্ক আৰু নেদাৰলেণ্ড। শুদ্ধ উত্তৰ হ'ব অষ্ট্ৰেলিয়া। ডেনমাৰ্কত এটা উপদ্বীপ আছে, ডেনমাৰ্কত এটা দ্বীপ আছে, ডেনমাৰ্কত সেইটো দ্বীপটোৰ নাম কি সুধিব আহিছিলে এইবাৰ পৰীক্ষাত। এইটো হৈছে ডেনমাৰ্কত অৱস্থিত এই দ্বীপটো হৈছে গ্ৰীণলেণ্ড। নেক্সট, অভিজ্ঞানম শকুন্তলম কোনে লিখিছিল? মেগাস্থেনিছ, পাণিনি, কালিদাস, বাণভট্ট। শুদ্ধ উত্তৰ কালিদাস। মেগাস্থেনিছে কি লিখিছিল, পাণিনি কি লিখিছিল, বাণভট্টই কি লিখিছিল এইবিলাক চাই ল'ব। মেগাস্থেনিছে লিখিছিল ইণ্ডিকা বুলি, ঠিক আছে। পাণিনি লিখিছিল অষ্ট্ৰোধ্যায় বুলি, এইবিলাক চাই ল'ব, এইবিলাক ইম্পৰ্টেণ্ট। পানিপথৰ প্ৰথম যুদ্ধ ইব্ৰাহিম লোধি আৰু কাৰ মাজত হৈছিলে? বাবৰৰ মাজত, হুমায়ুন, আকবৰ নে অপৰাজিত নহয়? আমি জানো এইটো বাবৰে কৰিছিলে 1526 চনত প্ৰথমখন যুদ্ধ হৈছিল পানিপথৰ। দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিল? আকবৰ আৰু হেমু। এইবিলাক মনত ৰাখিব। এইটো চন 1556। নেক্সট, কিমানতম সংশোধনৰ দ্বাৰা GST প্ৰৱৰ্তন কৰিছিল? 101, 102, 103, 104 সংশোধনী। কোনটো সংশোধনী? ইয়াৰ সংশোধনী হ'ব 101। পোনপ্ৰথমবাৰ কোন দেশে কৰিছিল? ফ্ৰান্স দেশে। ফ্ৰান্সত পোনপ্ৰথমৰ বাবে GST প্ৰৱৰ্তন হৈছিল। ভাৰতত কেতিয়া হৈছিল? ভাৰতত হৈছিলে 2017 চনত। ভাৰতত প্ৰথম প্ৰৱৰ্তন 2017 চনত, আৰু এইটো সংশোধনী আছিল 101 নম্বৰ সংশোধনী, ঠিক আছে, মনত ৰাখিব।
নেক্সট মেগাষ্টেনিছ কোন দেশৰ কোন ৰজাৰ ৰাজত্ব কালত ভাৰতলৈ আহিছিল? অশোক, চন্দ্ৰগুপ্ত মৌৰ্য, হৰ্ষবৰ্ধন নে পুষ্যমিত্ৰ? এটা উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট দ্য ৰেচ অফ মাই লাইফ কাৰ আত্মজীৱনী আছিল? মিলখা সিং, যুৱৰাজ সিং, শচীন তেণ্ডুলকাৰ নে কপিল দেৱ? আত্মজীৱনী বায়োগ্ৰাফিবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট, চাই ল'ব পাত্য কৰে। শচীন তেণ্ডুলকাৰ কি, যুৱৰাজ সিঙৰ কি, কপিল দেৱৰ কি, এনেকুৱা মিলখা ইকনমিৰ মিলখা সিং। দ্য ৰেচ অফ মাই লাইফ মিলখা সিঙৰ বায়োগ্ৰাফি। নেক্সট কুৱেশ্যন, জে কে ৰাউলিঙে লিখা কিতাপখনৰ নাম কি? ট্ৰেইন টু পাকিস্তান, দি গড অফ স্মল থিং, হেৰি পটাৰ চিৰিজ নে ওপৰৰ এটা নহয়? জে কে ৰাউলিঙে লিখিছিল হেৰি পটাৰ চিৰিজ। এইবোৰ আহি থাকে পৰীক্ষাবিলাকত। নেক্সট কুৱেশ্যন, কোক কেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল? কোক কেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল? চোৱান, ৰবাৰ্ট হুক, ৰবাৰ্ট ব্ৰাউন নে পাৰ্কিনজি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰবাৰ্ট হুকে কোক আৱিষ্কাৰ কৰিছিল। কোক কেন্দ্ৰ আৱিষ্কাৰ কোনে কৰিছিল? ৰবাৰ্ট ব্ৰাউন। শুদ্ধ উত্তৰ। কোক আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুক। কোক কেন্দ্ৰ সুধিছে, গতিকে কোক কেন্দ্ৰ হ'ব ৰবাৰ্ট ব্ৰাউন। নেক্সট কুৱেশ্যন, নিউক্লিয়াছত কিমান যোৰ ক্ৰম'জম আছে? 21 যোৰ, 22 যোৰ, 23 যোৰ নে 24 যোৰ? শুদ্ধ উত্তৰ 23 যোৰ, অৰ্থাৎ 46টা। 46টা হিচাপত 46টা আৰু 23 যোৰ হ'লে যোৰ হিচাপত 23। ঠিক আছে। নেক্সট কুৱেশ্যন, আমাৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কি? যকৃত, পাকস্থলী, হাঁওফাঁও নে পৰা? শুদ্ধ উত্তৰ যকৃত। পাকস্থলীয়ে কি নিঃসৰণ কৰে? পাকস্থলীয়ে নিঃসৰণ কৰে হাইড্ৰক্লৰিক এচিড। আটাইতকৈ দক্ষিণ দিশত থকা মহাদেশ কোনখন? আফ্ৰিকা, দক্ষিণ আমেৰিকা, আণ্টাৰ্কটিকা নে ওপৰৰ এটা নহয়? শুদ্ধ উত্তৰ দক্ষিণ দিশত আছে আণ্টাৰ্কটিকা। নেক্সট কুৱেশ্যন, প্ৰপ্ৰণালী কোন দুখন দেশক পৃথক কৰে? নেপাল আৰু ভাৰত, ভাৰত আৰু শ্ৰীলংকা, ম্যানমাৰ আৰু ভূটান নে বাংলাদেশ আৰু ভাৰত? শুদ্ধ উত্তৰ ভাৰত আৰু শ্ৰীলংকা পৃথক কৰে প্ৰপ্ৰণালী। নৌহকালিকাই হ্ৰদ জলপ্ৰপাত কোন ৰাজ্যত অৱস্থিত? মণিপুৰ, ত্ৰিপুৰা, মেঘালয় নে মিজোৰাম? শুদ্ধ উত্তৰ মেঘালয়। ভাৰতৰ লগত কেইখন দেশে স্থলীয় সীমা ভাগ বতৰা কৰে? 5খন, 6খন, 7খন নে 8খন? ভাৰতৰ সৈতে কেইখন দেশে ভাগ বতৰা কৰে? ভাৰতৰ সৈতে কেইখন দেশে ভাগ বতৰা কৰে? ইয়াৰে শুদ্ধ উত্তৰ হ'ব 5, 6, 7খন নে? শুদ্ধ উত্তৰ হ'ব ইয়াৰে 7খন। কি হয়? বাংলাদেশ, চাইনা, চীন, ভূটান, বাংলাদেশ, চীন, ভূটান, নেপাল আছে, পাকিস্তান, আফগানিস্তান আৰু ম্যানমাৰ। মনত থাকিব এই 7খন যে ভাগ বতৰা কৰে। ঠিক আছে। নেক্সট কুৱেশ্যন, কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ নে গুজৰাট? কেওলাদেউ ৰাষ্ট্ৰীয় আছে
মধ্যপ্ৰদেশত আছে কেলাডাৰ ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, নেক্সট কুৱেশ্যন। হিমালয়ৰ আটাইতকৈ বাহিৰৰ পৰ্বতমালা কোনখন? কাৰাকোৰাম, হিমাদ্ৰী, শিৱালিক নে সহ্যাদ্ৰী? শুদ্ধ উত্তৰ শিৱালিক। হিমাদ্ৰী হিমালয় গ্ৰেটাৰ হিমালয় বুলি জনা যায়। ঠিক আছে। দদুৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? দদুৱা ৰাষ্ট্ৰীয় উদ্যান আমাৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান হয়, এখন উত্তৰ প্ৰদেশৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান দদুৱা ৰাষ্ট্ৰীয় উদ্যান। গুজৰাটত আছে গিৰ আৰু গফ অফ কিটছ বুলি কিবা গিৰ আছে, ব্লেক বাকে বুলি আছে, তাৰপিছত গাল্ফ অফ কুটছ এনেকুৱা ধৰণৰ আছে। সৰি এটা মিষ্টেক হৈছে। কেলাডৰ ৰাষ্ট্ৰীয় উদ্যানখন ৰাষ্ট্ৰীয় উদ্যানখন আছে ৰাজস্থানত আছে কেলাডৰ ৰাষ্ট্ৰীয় উদ্যান। সৰি, মধ্যপ্ৰদেশ নহয়, এইটো ৰাজস্থানত হ'ব কেলাডৰ ৰাষ্ট্ৰীয় উদ্যান। এইখিনি আছিলে আজি ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকলে এই আগন্তুক পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকক শ্বেয়াৰ কৰক। ধন্যবাদ। জয়।